হ'ব ৰিংকি শুনাচোন, মন চন মাৰি নাথাকিবা আকৌ। হ'ব দিয়া, যি হ'ল এতিয়া মাৰ সকামটোৰ পৰা হ'ল, ছমহীয়া পাবহিয়ে হ'ল আৰু তুমি দুখ কৰি নাথাকিবা। মই আছোঁ নহয় তোমাৰ লগত, আমি সকলোবোৰ আছোঁ, তুমি ইমান দুখ নকৰিবা। ৰিংকু, মই এতিয়াও মাৰ সুখটো মই পাহৰিব পৰা নাই। তুমি চিন্তা নকৰিবা ৰিংকি, এদিন দুদিনকৈ আৰু 6 মাহ পাৰ হৈ যাব, তাৰপিছত মই তোমাক মোৰ নিজৰ কৰি ল'ম। এতিয়া তুমি থাকাচোন দেউতাৰ লগতে, তুমি গুচি গ'লে দেউতাও অকলশৰীয়া হৈ পৰিব জানানে। তুমি ইমান চিন্তা নকৰিবা, ইমান দুখ কৰি নাথাকিবা। মোৰোতো মা নাই, মোৰোতো দুখ কৰি থাকিব পাৰোঁ, মই কিয় কৰা নাই। মই অন্তৰেৰে দুখ কৰি থাকোঁ, কিন্তু মানুহক দেখুৱাই দুখ নকৰোঁ। তুমি মোৰতো সৰুৰে পৰা মা নাই, মই মাৰ মুখখনটো দেখিয়ে নাপালোঁ। তুমি চিন্তা নকৰিবা। মই আছোঁ নহয় তোমাৰ লগত, এদিন হ'লেওতো তোমাৰ মা দেউতা, মই, মোৰ দেউতা, সকলোবোৰ মানুহ বা জীৱ জন্তু ধৰি সকলোবোৰচোন এদিন হ'লেও মৃত্যু হ'বই লাগিব। তোমাৰ মায়ে এতিয়া তোমাক জন্ম দি থৈ গ'ল, তোমাৰ মা গুচি গ'ল, সেই ঠিক তেনেদৰে আমিও এদিন আমাৰ ল'ৰা ছোৱালী জন্ম দিব লাগিব, জন্ম দি আমিওতো এৰি থৈ গুচি যাম। সেই একেইহে এতিয়া আমাৰ ল'ৰা ছোৱালীকেইটাই আমাৰ কথা মনত পেলাই এনেকৈ দুখ কৰি থাকিলে হ'ব জানো? মই হ'লেও দুখ কৰি থাকিলে হ'ব জানো? তুমি ইমান চিন্তা নকৰিবা, মই তোমাৰ লগত সদায় থাকিম। ৰিংকু, মোৰ মা বাৰু আকৌ ঘূৰি আহিবনে? মানুহে কয় বোলে 100 বছৰৰ পিছত আকৌ ঘূৰি আহে নে কি বুলি কোৱা শুনিছোঁ মই। 100 বছৰ নহয়, 600 বছৰ, যদিহে পাপ কাম নকৰে তেতিয়া কোৱা শুনিছোঁ, কিন্তু মইতো গম নাপাওঁ। তোমাৰ দেউতাক সুধিবা, তোমাৰ দেউতাই সেতিহে জানিব, মইনো কেনেকৈ জানিম বাৰু কোৱাচোন। মা যদি ঘূৰি আহে মই জানো আকৌ লগ পাম? সেই তুমি কি কথাবোৰ সুধি আছা বাৰু? তোমাৰ কিবা ভ্ৰম হৈছে নেকি আজিকালি, যেতি কথাবোৰ সুধিব ল'লা যে? নাই মোৰ একো হোৱা নাই, কিন্তু মালে মনত পৰি থাকিব, সেইকাৰণে যেতি গৈ পাইছোঁ নেকি। এতিয়া দুখ কৰি নাথাকিবা, ব'লা আমাৰ ঘৰৰ পৰা আহোঁগৈ ব'লা। কি হয় নেকি, যাম দিয়া। অঁ, দেউতাক কৈ লোৱা। ঠিক আছে, মই কৈ আহোঁ দেই, তুমি ইয়াতে থাকা। দেউতা মই ৰিংকুহঁতৰ ঘৰৰ পৰা আহোঁগৈ, তুমি ঘৰতে থাকিবা দেই। সোনকালে আহিবা আকৌ। ঠিক আছে দেউতা। এতিয়া ব'লা যাওঁ। বাবা ইমান দেৰি হয় নাই, কিনো কৰি আছে ৰিংকিহঁতৰ ঘৰত? মোৰ অকলে থাকি আমনি লাগি গৈছে, কেতিয়ানো আহিব? এই ৰিণীজনীকো কেতিয়ানো আমাৰ ঘৰৰ বোৱাৰী কৰি আনিব পাৰোঁ আৰু 6 মাহমানৰ পিছতে আনিব লাগিব, নহ'লে বৰ দিগদাৰ হৈছেও। তাইক আনিলেও আকৌ বাপেকনো কাৰ লগত থাকিব? কিনো কৰোঁ ভাবিয়ে পোৱা নাই পাই। কি যে হ'ব ভাবি উপায়ে নোপোৱা হ'লোঁ, একো ভাবি পাৰ নোপোৱাই হৈ গৈছোঁ। এদিন নহয় এদিনটো দেউতাকে দিবই লাগিব আমাৰ ঘৰলৈ ছোৱালীজনী, তাইকনো তাতে ঘৰতে থৈ দিব পাৰিব জানো? বাপেকৰ লগত আকৌ পাতিব লাগিব কথাটো। বুধেশ্বৰ, কি কৰি আছ অকলে? দাই দিয়ে, এনেই আছোঁ। এই আমাৰ ৰিণীহঁতৰ ঘৰলৈ গ'ল, অহাই নাই, তাকে কেতিয়া আহেনো বাট চাই আছিলোঁ। আপুনি আহিলে ভালেই কৰিলে, কথা এটা পাতিবলৈকে থাকিলেও কথা পাতিবলৈ কাৰো লগত নাপাওঁ। আহক বহকহি, আহক দাইটি। বহিম বাৰু। এই কলহৰ মাল আছে নেকি বাৰু তহঁতৰ ঘৰত? আছে যদি লৈ আনচোন, মোৰ খাওঁ লাগি আছে। একদম ৰভৰ পানী পৰি আছে এইকেইদিন, কলহৰ মাল বনাব পৰা নাই। বৰষুণ দিছে, খৰিয়ে শুকোৱা নাই। কলহৰ মাল বনাবই পৰা নাই, মই একদিন থেলিয়া পায়সো খাবলৈ পোৱা নাই। দাইটি হয় নেকি?
পিছে কলহমাল নাই বাৰু, এই মই ঠেলঠেলীয়া পায়স বনাই থৈছিলোঁ, খাই নে লৈ আনোগৈ, আপুনি বহক। ঐ ল'ৰা ঠিক আছে, যা লৈ আগে, মোৰ একদম লোভৰ পানী পৰি গৈছে। ঠিক আছে আপুনি বহক বাৰু। অঁ দেউতা মই আহিলোঁ। অঁ বাবা তুমি আহিলা, মই চিন্তা হৈ গৈছিলোঁ ইমান দেৰি অহা নাই তুমি, বোলো মই ৰিণী তুমিও আহিছা, আহা বহাহি আহা। অঁ খুৰা, এই ৰিংকুৱে লগ ধৰিলে আকৌ, সেইকাৰণে গুচি আহিলোঁ। অঁ ৰিণী ভালেই কৰিলা আকৌ তুমি আহিলা, এই আমি একেলগে ঠেলঠেলীয়া পায়স খাব পাৰিম। অ' মা, ঠেলঠেলীয়া পায়স? মই আজিহে শুনিছোঁ দেই, ঠেলঠেলীয়া পায়স বুলি কোৱাত। মই ঠেলঠেলীয়া পায়স নাখাওঁ নহয় খুৰা, আপোনালোকে খাওক দিয়ক, মই নাখাওঁ, মই পায়স খাই মই বেয়াই পাওঁ। তুমি ঠেলঠেলীয়া পায়স নোখোৱা নেকি? ঠিক আছে তেতিয়া আমিয়ে খাম বাৰু, তুমি অকণমান খাই চাবা আৰু মই কেনেকৈ বনাইছোঁ, টেষ্টটো কৰি চাবা। ঠিক আছে খুৰা, আনক দি যাওক, মোলৈ কমকৈ আনিব। হেৰি আপুনি বনাইছে নেকি, খাম আকৌ দেই, তেনেকৈ বনালে নাখাওঁ মই বৰ বেয়া পাওঁ খাই। ঠিক আছে মই আনোগৈ, দাইটি আপুনি বহক, ৰিণী তুমি বহাহি আকৌ, বাবা আহা আনোগৈ আহা পায়স। ঠিক আছে দেউতা ব'লা। তেন্তে ৰাইজসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।